ব্যস্ততাপূৰ্ণ ৰেল ষ্টেচনত চকুত কাঢ়া কাজল, ওঠত ৰঙা লিপষ্টিক, বহি আছে তাই। কি অপূৰ্ব তাই। তেতিয়াতো নাজানিছিলোঁ এদিন সেই সৌন্দৰ্য নাৰীগৰাকীয়ে হ'বগৈ মোৰ জীৱনসংগী। তাইক মই সুধিলোঁ, কিয় লোৱা তুমি চকুত ইমান সুন্দৰকৈ কাজল? তাই হাঁহি এটা মাৰি ক'লে, কাজল ল'লে হেনো তাইৰ কনফিডেঞ্চ আহে। প্ৰিয় ৰং হেনো তাইৰ সেউজীয়া, আৰু বহু কথাই ক'লে। তাইৰ প্ৰাণ ঢালি কৈ গ'ল, আৰু মই চাই ৰ'লোঁ তাইৰ উজ্জ্বল মুখ আৰু নিষ্পাপ হাঁহি। মোৰো মন যায় তাইৰ সৈতে যাবলৈ কোনো দূৰ দিগন্তলৈ, য'ত আমি পাতিম আমাৰ হৃদয়ৰ কথা, য'ত আমি দেখিম আমাৰ ভৱিষ্যতৰ সপোন, আৰু ক্ৰমশ হেৰাই যাম মই তাইৰ সেই দুটি ওঠৰ ৰঙা ৰঙত।